এটা নতুন ৰেচিপি লৈ মোৰ চেনেললৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাছৰ মাথা আৰু মগু দালিৰে এটা ব্যঞ্জন বনাম। আৰু এটা কথা আপোনালোকক কওঁ, যিহেতু মোৰ চেনেলটো একদম নতুন, মোৰ এডাল ট্ৰাইপড ষ্টেণ্ডো নাছিল আৰু সেয়ে মোৰ ফিয়ঞ্চিয়ে মোলৈ এডাল ট্ৰাইপড ষ্টেণ্ড গিফ্ট কৰিছে। আপোনালোকক তাকেই অলপ দেখাইছোঁ। এয়া চাওক, এয়া এমাজনৰ পৰা তেওঁ কিনিছে আৰু মোক পঠাই দিলে। চেনেলটোৰ জৰিয়তে তেওঁক মই আকৌ এবাৰ থেংক ইউ কৈছোঁ। এতিয়া আহক মগু দালি আৰু মাছৰ মাথাটো কেনেকৈ বনাইছিলোঁ তাকে চাওঁ। এয়া ৰৌ মাছৰ মাথা লৈছিলোঁ, ভাজি পেলাই মই অলপ সৰু সৰু টুকুৰা কৰি ল'লোঁ। এই আঞ্জাখন খাবলৈ বিৰাট টেষ্টি হয়, আপোনালোকে প্লিজ এবাৰ বনাই খাব। আঞ্জাখন বনাবলৈ মই লৈছোঁ 1 বাটি মগু দালি। এইখিনি কিন্তু ধোৱা নাই, এই মগু দালিখিনি মই নোধোৱাকৈ প্ৰথমতে ভাজি ল'ম। তাৰপিছত শুকান জলকীয়া কেইটামান, পিঁয়াজ 2টা, নহৰু 1টা আৰু আদা 1 টুকুৰ। আৰু শুকান মছলাৰ ভিতৰত আমাক লাগিব হালধি, জিৰা তেলত ফোৰণ মাৰিবলৈ, তাৰপিছত ইয়াত এভৰিডেৰ আপোনাৰ চব্জি মছলা, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ আৰু নিমখ সোৱাদ অনুসৰি। আৰু আঞ্জাখন বনাবলৈ মই ৰিফাইন তেল ইউজ কৰিম। প্ৰথমে মগু দালিখিনি শুকানকৈ কেৰাহীখনত ভাজি ল'ম। কেৰাহীখনত মই কিন্তু তেল একো দিয়া নাই। প্ৰথমতে এনেকৈ শুকানকৈ 3-4 মিনিটমান মগু দালিখিনি ভাজি ল'ব লাগিব। তেতিয়া মগু দালিৰ যোনটো এটা কেঁচেমা গোন্ধ থাকে সেইটো নোহোৱা হৈ যায় আৰু এটা ধুনীয়া গোন্ধ দিয়ে আৰু আঞ্জাখন খাবলৈও বেছি সোৱাদ লাগে। দাইলখিনি এতিয়া ভালদৰে ধুই মেলি টুকি ল'ম। আৰু এতিয়া আহক মেইন প্ৰচেছটোলৈ আহক। কেৰাহীখনত 3 টেবুল স্পুন ৰিফাইন তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে জিৰাকেইটা দি ফুটাই ল'লোঁ। এতিয়া আমি এটা পিঁয়াজ ইয়াতে কাটি তেলত দি দিম। আমি 2টা পিঁয়াজ লৈছিলোঁ। এটা পিঁয়াজ আমি আদা আৰু নহৰু আৰু শুকান জলকীয়াৰ লগত পিচি ল'ম। এটা ভাল পেষ্ট বনাই ল'ম। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজিম। অলপ কালাৰটো চেঞ্জ হ'লে তাত আমি সেই পেষ্ট কৰি লোৱা মছলাখিনি দি দিব লাগিব। সেইখিনি ভালদৰে ভাজি ল'ব যাতে মছলাৰ কেঁচা গোন্ধটো যায়। তাৰপিছতে আমি ইয়াতে হালধি 1 চামুচ দিম। আকৌ ভালদৰে মিক্স কৰি ল'ব আৰু গেছটো একদম ল' চিমত ৰাখি অলপ ঢাকোন দি দিব। চ' 20 ছেকেণ্ডমান তেনেকৈ ঢাকোন দি ৰখাৰ পিছত অলপ তেল বিৰিঙিছে, মানে আমাৰ এই মছলাখিনি ভাজা হ'ল। এতিয়া আমি ইয়াতে দাইলখিনি দি দিম। দাইলখিনি দিয়াৰ পিছত গেছটো অলপ মিডিয়াম ফ্লেম কৰি ভালদৰে ভাজি ল'ব, মানে গোটেই মছলাখিনি যাতে দাইলখিনিৰ লগত ভালদৰে মিক্স হৈ যায়। এইটো 3 মিনিটমান আমি ভাজি থাকিম। তাৰপিছত আমি ইয়াতে 1 লিটাৰ গৰম পানী দিম। গৰম পানীখিনি দিয়াৰ পিছত এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত আমি ঢাকোন দি দিম। তাৰপিছত আমি যোনখিনি পেষ্ট যে বনাইছিলোঁ পিঁয়াজ, আদা, নহৰু আৰু শুকান জলকীয়াৰে, সেই একেটা বাতিতে 2 টেবুল স্পুনমান পানী দি আমি শুকান মছলাখিনি, মানে চব্জি মছলা, জিৰা গুড়ি আৰু ধনিয়া গুড়িখিনি এইদৰে ভাল মিক্স কৰি ল'ম। এইখিনি এনেকৈহে মই আঞ্জাখনত দিম। এইটো বনাই ল'লোঁ দাইলখিনি উতলি থকালৈকে। এয়া চব ঢাকোন খুলি আৰু 5 মিনিটমানৰ পিছত আমি ঢাকোন খুলি চাইছোঁ। এতিয়াহে আমি ইয়াতে নিমখ দিম। নিমখ 2 চামুচ দিলোঁ মই আৰু আকৌ এবাৰ ভালদৰে গোটেইখিনি মিক্স কৰি দিম। দাইলখিনি অলপ ফাটিছে, এতিয়াও সিজিবলৈ বহুত বাকী আছে। দাইলখিনি পূৰা সম্পূৰ্ণকৈ ফাটিব লাগিব। আমি ঢাকোন দি এনেকৈ মাজে মাজে লৰাই চাই থাকিম। এয়া চাওক, আগতকৈ আৰু অলপ সিজিলে আৰু অলপ ডাঠ হৈ আহিছে। আগতে দিয়া পানীখিনি সম্পূৰ্ণভাৱে নাইকিয়া হ'বলৈ দিব। এইখিনি চব
পানীখিনি অলপো নায়েই আৰু দাইলখিনিও সম্পূৰ্ণভাৱে ফাটিছে আৰু ভালদৰে সিজিছে। এতিয়া আমি আৰু 2 কাপ পানী ইয়াতে এড কৰিব লাগিব। পানী এড কৰাৰ পিছত আমি আকৌ ঢাকোন দি দিম। এয়া চাওক, পানী এড কৰাৰ পিছত 2 মিনিটমান আমি ঢাকি ৰাখিলোঁ। এতিয়া আমি শুকান মছলাৰ পেষ্টখিনি ইয়াতে দি দিম। বাতিটো ভালকৰে খলি দিব যাতে লাগি থকা মছলাখিনিও আমি ইয়াতে দিব পাৰোঁ। এতিয়া ভালদৰে মিক্স কৰিলোঁ আৰু এইখিনি আমাৰ ভালদৰে সিজি গ'ল। এতিয়া আমি ইয়াতে মাছৰ মাথাকেইটা দি দিব পাৰিম। মাছৰ মাথাকেইটা দিয়াৰ পিছত আৰু অকণমান দেৰি গোটেইখিনি ভালদৰে মিক্স কৰিব আৰু ঢাকি দিব। 3 মিনিটমান ৰখাৰ পিছত এয়া চাওক, আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। ইমান ধুনীয়া গোন্ধ ওলাইছে, মই আপোনালোকক কি ক'ম। আৰু একেবাৰে শেষত মই গেছ অফে কৰিছোঁ। আমি ঘৰতে বনোৱা ঘিউ অলপ দি আকৌ এবাৰ ঢাকোনখন দি দিম যাতে গাপতে ঘিউখিনি ইয়াতে মেল্ট হৈ যায়। এই ৰেচিপিটো যদি চোৱা নাই কেনেকৈনো মই ঘৰতে ঘিউ বনাইছোঁ, মোৰ চেনেলটোলৈ যাব আৰু চাব। ঘিউখিনি মেল্ট হৈ গ'ল আৰু একদম লাষ্টত আমি অলপ মান ধনিয়া কাটি দিম আৰু এবাৰ ভালদৰে মিক্স কৰি ল'ম। গেছটো কিন্তু মই অফ কৰি থ'লোঁ আৰু আমাৰ এই আঞ্জাখন ৰেডি হৈ গ'ল। ইমান ধুনীয়া গোন্ধ ওলাইছে। এইখন আঞ্জা কিন্তু শুকানকৈ ৰাখিব, তেতিয়াহে গৰম ভাতৰ লগত খাবলৈ বিৰাট টেষ্টি হয়। বেলেগকৈ দাইল আৰু চব্জি একো নালাগে। গৰম ভাত ল'ব, নেমু এক টুকুৰ ল'ব আৰু এয়া আঞ্জাখনেদি ভাতকেইটা খাই চাব।